তোমালোকে চোৱা ক্লাছ 10ৰ সেকেন্ড ইউনিট টেষ্টৰ তোমালোকৰ 2023ৰ সোমবাৰলৈ তোমালোকৰ এক্সাম আছে। মই ইয়াৰ আগৰ ভিডিঅ' কেইটাত তোমালোকৰ 4টা চেপ্টাৰৰ ইম্পৰ্টেণ্ট লং কুৱেশ্যন দিছোঁ। এইটো ভিডিঅ'ত মই MCQৰ বিষয়ে আলোচনা কৰিম। ইয়াতে মই তোমালোকক 32টা 33টা মান MCQ লিখিছোঁ, তোমালোকক এটা সলভ কৰি দিম। তো এটা ভালকৈ চাই যাবা আৰু তোমালোকে লগে লগে কপিত উঠাই লৈ যাবা, বহিত উঠাবা আৰু এইকেইটা তোমালোকে এইকেইটাৰ পৰা বহুতকেইটা তোমালোকক কমন পৰিব। মই বাছি কেনে দিছোঁ, এটা এটাকৈ চাই যোৱা। তো ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে এটা সমান্তৰ প্ৰগতিৰ n-তম পদলৈ সমষ্টিৰ সূত্ৰটো হ'ব। ইয়াত তোমালোকৰ কিতাপত চাই লবা পেজ নাম্বাৰ 144ত 3টা সূত্ৰ আছে n-টা পদলৈ যোগফল বুলি। তেতিয়া তোমালোকৰ অপশ্যনত যোনটো থাকে সেইটোৱে তোমালোকে শুদ্ধ উত্তৰ বুলি চিন দিব লাগিব। তো অপশ্যনটো যিকোনো দিব পাৰে। ইয়াতে 3টা আছিল, মই তোমালোকক 3টাকে লিখি দি আছোঁ, চাই লোৱা। তো তোমালোকক মই কিতাপতে দেখাই দিছোঁ এইটো কুৱেশ্যনৰ আনসাৰ এই 3টাকে শুদ্ধ হ'ব পাৰে। এইটো এটা MCQৰ অপশ্যনত তোমাৰ এইটো থাকিলে আৰু বাকীকেইটা ভুলকৈ থাকিব। এইটো শুদ্ধ বুলি চিন দিব লাগিব আৰু শুদ্ধ বুলি লিখি থৈ আহিব লাগিব, নহ'লে এইটো তোমাৰ n-টা পদৰ যোগফলত হ'ব পাৰিব। আকৌ তোমাৰ এইটো হ'ব পাৰিব, এই 3টা হ'ব পাৰিব। তো চোৱা মই লিখি দি আছোঁ। তো মই 3টা সূত্ৰকে ইয়াত তোমালোকক লিখি দিছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, চাই যাবা। প্ৰতি বছৰে এনেকুৱা কুৱেশ্যনবোৰ আহি আছে। তো ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা, কৈছে 2,7,12 ... সমান্তৰ প্ৰগতিটোৰ 10তম পদটো হ'ল। 10তম পদটো আমি উলিয়াব লাগে। তো তোমালোকে জানা 10তম পদৰ সূত্ৰটো কি হয়, a10 = a + 9d। 10তম পদৰ কাৰণে 9d হ'ব। যদি এনেকুৱা কুৱেশ্যন বনায়ো আহে 10তমৰ জেগাত তোমালোকৰ 12তম দিব পাৰে। ইয়াৰ 10টো সংখ্যাটো চেঞ্জ কৰি দিব পাৰে, এইটো সমান্তৰ প্ৰগতিটো চেঞ্জ কৰি দিব পাৰে। কিন্তু যদি এইটো ভালকৈ শিকি লোৱা তেতিয়া তোমালোকে যিকোনো নাহক কিয় তোমালোকে পাৰিবা। তো চোৱা, a10 = এৰ মানটো তোমালোকে জানা প্ৰথম পদটো 2 হয়। তো 2 + 9 × d, 9 লগত d টো পূৰণ হৈ আছে। d ৰ ভেলুটো কিমান হ'ব চোৱা। ইয়াতে তোমাৰ d ৰ ভেলু কেনেকৈ ওলাই, d = কি হয়, দ্বিতীয় পদ মাইনাছ প্ৰথম পদ। তো 7ৰ পৰা 2 গ'লে তোমাৰ কিমান হ'ব, 5। 9 × 5 কিমান হ'ব, 9। এইটো d ৰ মানটো 5 পালোঁ, বহাই দিছোঁ। এতিয়া চোৱা 2 ৰখিলে 9 5 গুণে তোমাৰ কিমান হয়, 45। এতিয়া এই দুটা এড কৰিলে কিমান হ'ব, 45 আৰু 2 যোগ কৰি দিলে হ'ব 47। তো অপশ্যনটো 47 শুদ্ধ হ'ব। তো এইটো ভালকৈ যদি বুজি পাইছা, পৰীক্ষাত যিকোনো নাহক কিয় তোমালোকে এইটো পাৰিবা। তো চাই লোৱা। 5 নম্বৰ চেপ্টাৰটো অলপ মানে এনেকুৱাই হ'ব, ডাইৰেক্ট কুৱেশ্যনটো তোমালোকৰ এইটোৰ মানকেইটা চেঞ্জ কৰি দিব পাৰে। তো তোমালোকে এইটো শিকি যাবা ভালকৈ। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা। তো তোমালোকে এই কুৱেশ্যনটো চোৱা, √7, √28, √63 ... সমান্তৰ প্ৰগতিৰ পিছৰ পদটো হ'ব। তো পিছৰ পদটো কি হ'ব তোমালোকে জানা। এইটো কি কৰিব লাগিব, d ৰ ভেলুটো উলিয়াই ল'ব লাগিব ইয়াৰ পৰা মাইনাছ কৰি। ওলোৱাৰ পিছত এইটো আমাৰ পিছৰ পদটো কিমান হ'ব, a4, অৰ্থাৎ চতুৰ্থ পদটোৰ কাৰণে কি হয়, a + 3d। তো d ৰ ভেলুটো ইয়াতো মাইনাছ কৰি তোমালোকে পাৰিবা। তো তোমালোকক মই আনচাৰটো ইয়াতে লিখি দি আছোঁ। আনচাৰটো পিছৰ পদটো হ'ব 112। তো 1 2 হ'ব। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা। ইয়াৰ আগৰটো কৈছে এটা সমান্তৰ প্ৰগতিৰ 13, এইটো এটা তোমাৰ এটা খালী ঘৰ দিছে, পিছৰটো আকৌ 3 দিছে, লুপ্ত পদসমূহ হ'ব। তো ইয়াৰ খালী ঠাইত তোমাৰ কি বহিব সেইটো সুধিছে। তো এইটো চোৱা, ফাৰ্ষ্টৰ পদটো দিছে 13 আৰু তোমাৰ লাষ্টৰ পদটো দিছে 3 নম্বৰ পদটো দিছে। তো আমি ইয়াতে লিখি ল'ব পাৰিম যে প্ৰথম পদ a = তোমাক কিমান দিছে, 13। আৰু তোমাৰ এইটো কি নম্বৰ পদ দিছে, এইটো হৈছে প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদটো দিয়া আছে। তৃতীয় পদ মানে a3 মানটো দিয়া আছে তোমাৰ 3। তেতিয়া a3 সূত্ৰটো কি আছিলে, আমি জানো a + 2d = তোমাৰ কিমান, 3। এতিয়া তুমি যদি ইয়াতে a ৰ ভেলুটো আমি যদি বহাই দিওঁ তেতিয়া কিমান বহাব পাৰোঁ, 13, 2d = 3। এতিয়া আমি ইয়াতে কেনেকৈ উলিয়াব পাৰোঁ, d টো ৰাখি দিলে 2d = কিমান হ'ব, 3। আৰু এইটো +13 আছিলে, এইফালে গ'লে -13। 2d = আমাৰ কি হ'ব, এই 13ৰ পৰা আমি 3 মাইনাছ কৰিলে -10। এতিয়া আমি যদি কি কৰোঁ, d টো ৰাখি দিওঁ, -10 তলত 2 দি কেনে 10ক কাটিলে কেইবাৰ যাব, 5 বাৰ যাব। তো d ৰ মানটো আমি -5 পালোঁ। d ৰ মানটো যে -5 পালোঁ, এতিয়া খালী ঘৰটো কি হ'ব, দ্বিতীয় পদটো। তেতিয়া দ্বিতীয় পদটো মানে হ'ব a2ৰ কাৰণে কি হয়, a + d। a ৰ ভেলুটো হৈছে 13, d ৰ ভেলুটো হৈছে -5। তো ইয়াত -5 হৈ যাব। তেতিয়া 13ৰ পৰা -5 গ'লে তোমাৰ কিমান থাকিব, 8। তেতিয়া এই লুপ্ত পদটো কি হ'ব, 8 হ'ব। এনেকুৱা তোমালোকৰ অপশ্যন আহিব।
তোমালোকে চাই ল'বা ভালকৈ যিকোনো আহক এতিয়া এইটো নিয়মত তোমালোকে কৰিলেই হ'ল কৰি কেনে চাই কেনে আনচাৰটো শুদ্ধ দিবা তো এইটোৰ অপশ্যনটো শুদ্ধ হৈছে 8 ইয়াৰ আগৰটো চোৱা তো এইটোৰ অপশ্যনটো তোমাৰ শুদ্ধ হ'ব 14 এইটো তোমালোকে নিজে ওলাই ল'বা মই খালী ঘৰৰ লুপ্ত পদটো 14 হ'ব তো এইটো নিচিনাকৈ এইটো সেম হয় সেইটো কাৰণে মই ভিডিঅ'টো লং হৈ যাব এইখিনিতে মই আনচাৰটো কৈ দিলোঁ তোমালোকক 14 হ'ব এইটো নিজে কৰি চাবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ আগৰটো চোৱা তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় চোৱা প্ৰথম এনটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফলটো হ'ব তেতিয়া তোমালোকৰ এইটো এটা সূত্ৰ আছিলে Sn = n হোল ইনটু n + 1 divided by 2 তো চাই ল'বা এইটো তোমালোকৰ অপশ্যনত Sn নাথাকিব পাৰে n হোল ইনটু n + 1/2 থাকিব পাৰে তো তোমালোকে এইটো চাই ল'বা ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা সমান্তৰ প্ৰগতিৰ a18 - a14 = 32 সাধাৰণ অন্তৰ হ'ব ইয়াৰ আমাৰ সাধাৰণ অন্তৰ অৰ্থাৎ d ওলাব দিছে তো চাই লোৱা তো আমি এইটো কেনেকৈ কৰিম ইয়াত দিছে a18 - a14 = 32 আমি জানো নহয় a18 ৰ কাৰণে সূত্ৰটো হৈছে a + 17d হয় তোমালোকে জানা 18 ৰ কাৰণে মাইনাছ এইটো ব্ৰেকেট দি কৰিব লাগিব কাৰণ ইয়াত মাইনাছ আছে a14 ৰ কাৰণে কি হয় a + 13d = 32 ইয়াতে আমি কি লিখিম a to a + 17d minus a minus 13d = 32 এটা আমাৰ এইটো মাইনাছৰ a এইটো প্লাছৰ a কাটা এতিয়া তোমাৰ কি ৰখিলে 17d minus 13d তেতিয়া আমি কি থাকিব 4d = 32 এতিয়া আমি d টো যদি ৰাখি দিও 32 divided by 4 4d 32 কাটিলে আমাক কিবা যাব 8 বাৰ তেতিয়া অপশ্যন এইটো তোমালোকে শুদ্ধ দিব লাগিব এনেকুৱা কুৱেশ্যনত আৰু এনেকুৱাকৈ যিয়ে কোনো বনাই নাহক কিয় এনেকুৱা কুৱেশ্যন আহে তো তোমালোকে এইটো নিয়মতে কৰিব লাগিব ইয়াৰ আগৰটো চোৱা ইয়াত তোমালোকৰ এনেকুৱাকৈ আৰু এটা কুৱেশ্যন মই লিখি দিছোঁ এটা সমান্তৰ প্ৰগতিৰ a21 - a18 = 36 ইয়াৰ সাধাৰণ অন্তৰটো হ'ব তোমালোকে এইটো নিজে উলিয়াই ল'বা মই ইয়াতে অপশ্যনটো তোমালোকৰ আনসাৰটো কৈ দিলোঁ 12 হ'ব ইয়াৰ আগৰটো চোৱা ইয়াত কৈছে 100 - 90, 80, ... সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব তো আমাক শূন্যটো কোনটো পদ শূন্য হ'ব খুদিছে শূন্য হোৱা পদটো তেতিয়া আমি an = আমি কি লিখিম a + n - 1 * d তেতিয়া মই ধৰি লৈছোঁ nতম পদটো শূন্য হ'ব তেতিয়া n মান শূন্য বহাই দিছোঁ ইয়াৰ মানটো ইয়াৰ ভ্যালুটো 100 দিয়া আছে তো ইয়াতে 100 লিখি দিম প্লাস n ৰ মানটো নাই n টো আমি ওলাব লাগে d ৰ মানটো আমি জানো আমাৰ কি a2 - a1 90 ৰ পৰা 100 বিয়োগ কৰিলে কিমান পাম এটো চোৱা a2 - a1 তেতিয়া আমি কিমান পাম -10 d ৰ মানটো -10 0 = 100 to 100 ৰখিলে এটো মাইনাস ইনটু n 10 into n 10n এটো মাইনাসে মাইনাসে প্লাস হৈ গল 10 into 1 10 0 = -10n তো আগত লিখি লৈছো 100 আৰু 10 110 হল এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি n ৰাখি দিম -10n তো ৰাখি দিছো = to প্লাস 110 আছিল এফালে -110 হৈ গল মাইনাসে মাইনাসে কাটা n = কিমান হল 110/10 0 0 কাটা গল n = কি হ'ব 11 তেতিয়া 11তম পদটো শূন্য হ'ব তো তোমালোক অপচন হ'ব 11 নম্বৰ পদটো কি হ'ব শূন্য হ'ব ইয়াৰ আগৰটো চোৱা ইয়াত আমাক কৈছে তলৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে তো এনেকুৱাকে ইয়াতে মই চাৰিটা অপচন লিখা নাই তো মই এটা সমান্তৰ প্ৰগতি লিখি দিম সেইটোৱে সমান্তৰ প্ৰগতি নহয় অৰ্থাৎ সমান্তৰ প্ৰগতি গঠন নকৰে তো তোমালোকে এনেকুৱা অপচন যিয়ে নাহক তোমালোকে এনেকুৱাকে কৰিবা ইয়াত ছয়টা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট মই হেতু ভিডিওতে দিছিলো ইয়াত চাৰিটা অপচন দিয়া চাৰিটা কোৱেশ্চন আছে কৈছে ইয়াৰ পৰা কোনটো সমান্তৰ প্ৰগতি গঠন কৰে কোনটো নকৰে তো ইয়াতে তোমালোকৰ এই তিনটাৰ পৰা এই 3 নম্বৰটো সমান্তৰ প্ৰগতি গঠন নকৰে আৰু কিয় নকৰে মই কৈ দিও তোমালোকক চোৱা এটো মই লিখি দিছো এইটো এটা সমান্তৰ প্ৰগতি লিখিছো এইটোৱে সমান্তৰ প্ৰগতি তোমালোকক গঠন নকৰে তো এটো কিয় গঠন নকৰে এটো চোৱা আমি যদি উলাও d ৰ মান যদি উলাও তেতিয়া ফাৰ্ষ্টত আমি কি কৰিব লাগিব d ৰ মান উলাবলৈ গলে a2 - a1 a2 ৰ মানটো 2 আছে -a1 কৰিলে এটো মাইনাস আৰু এটা মাইনাসে কি হৈ গল প্লাস 2 2 কিমান হৈ গল 4 পিছৰ যদি আকো কৰো আকো এটা d ৰ মান উলাও a3 - a2 তেতিয়া কি হ'ব -2 তোমাৰ এটো -2
এইটো -2 আছিলে এতিয়া a3 - a2 হ'ব a2 ৰ -2 হ'ব তেতিয়া এইটো আনসাৰ হৈ যাব -4 তো দুইটা ডিৰ মান মিলা নাই এইটো +4 এইটো -4 তেতিয়া এইটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে তো অপচন মই এনেকুৱা এটা লিখি দিছো এনেকুৱা যিয়ে নাহক কিয় তোমালোকে চেক কৰি চাবা যে কোনটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে যদি ডিৰ মান একেই হয় দুটা যিকোনো দুবাৰ তিনিবাৰ কৰি চাবা এইটো দুটাৰ ক্ষেত্ৰত 4 ওলাইছিলে প্লাস এই দুটাৰ ক্ষেত্ৰত মাইনাস ওলাই গ'ল সেইকাৰণে মই কৈছো নকৰে যদি এইটো ক্ষেত্ৰতো 4 ওলাই গ'লে হয় তেতিয়া এইটো সমান্তৰ প্ৰগতি গঠন কৰে তো তেনেকুৱাকৈ আমি চেক কৰি চাব লাগিব ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট হয় যদি এ প্ৰথম পদ আৰু ডি সাধাৰণ অন্তৰ হলে এৰ মান যদি 2 হয় ডিৰ মান যদি 5 হয় এন ৰ মান যদি 47 হয় এন ৰ মানটো উলিয়াব দিছে তো আমাৰ সূত্ৰটো আমি জানো সূত্ৰটো আছিল কি তোমাৰ ইয়াতে এন ৰ মান উলাব লাগে আমাৰ সূত্ৰ আছিল an = a + n - 1 * d এতিয়া আমি সব মান বহাই দিব পাৰিম a n ৰ মান তোমাৰ দিয়া আছে 47 এৰ মানটো 2 + n ৰ মান নাই d ৰ মানটো তোমাক দিয়া আছে 5 বহাই দিছো তো আগত চোৱা 47 to 47 2 + 5 * n 5n - 5 * 1 - 5 এতিয়া আমাৰ কি হ'ব ইয়াত চোৱা যদি আমি যদি ইয়াতে 5n টো ৰাখি দিও 5n = কি লিখিব পাৰো আমি 47 এটো তোমাৰ 5 পৰা তোমাৰ 2 গলে গৈ থাকিব 3 মাইনাসত এফালে গলে গৈ +3 5n = কিমান হৈ আছে 50 n যদি ৰাখি দিও আমি ওপৰত 50 হ'ব তলত 5 হ'ব 5 দিকেনে 50 কাটিলে কেইবা যাব 10 বাৰ তো n ৰ মানটো 10 হ'ব 10তম পদটো তো তোমালোকে এটো বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা অপচন যদি এনেকুৱাকে আহে তে n ৰ মানটো তোমাৰ 10 হ'ব তো ইয়াৰ আগত চোৱা তোমালোকে চোৱা এতিয়া আমাৰ সমান্তৰ প্ৰগতি যেকেটা দিছো ইয়াৰ পিছত মই বৃত্তৰ লিখিছো কেইটামান তো তোমালোকক সমান্তৰ প্ৰগতি কেইটা মই সলভ কৰি দিছো কিন্তু বৃত্তৰ কেইটা ডাইৰেক্ট মই ইয়াতে আনসাৰ লিখি দিছো কাৰণ বৃত্তৰ কেইটা বিশেষ একো তোমালোকক বুজিবলগীয়া নাই মুখস্থ কৰি যাবা তো তোমালোকে লিখিব পাৰিবা মই অলপ ইয়াতে বুজাই দিম চাই লোৱা তো প্ৰতিটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় ইয়াত কৈছে এটা বৃত্তৰ বৰ বেছি কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে দুডাল থাকিব পাৰে কিয় এটো এটা বৃত্ত তে বৃত্তৰ সমান্তৰাল স্পৰ্শক টানিলে আমি দুডালে টানিব পাৰো তো ইয়াৰ আগৰটো চোৱা ইয়াৰ আগৰটো আমাক কৈছে এটা এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুক ছেদ কৰিলে ৰেখাডালক কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় তোমালোকে জানা এটো এটা বৃত্ত এটো যদি এডাল সৰল ৰেখা এনেকুৱাকে যায় তেতিয়া এয়া দুটা বিন্দুত ছেদ কৰিছে সেইকাৰণে ইয়াক ছেদক বুলি কোৱা হয় ইয়াৰ আগৰ কোৱেশ্চনটো চাবা পিছৰ কোৱেশ্চনটো হৈছে এটা বৃত্তৰ স্পৰ্শ কৰা সমান্তৰিকটো হ'ব এটা কি ৰম্বাস মনত ৰাখিবা এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো হ'ব ৰম্বাস এনেকুৱাকে 10.2 এটা কোৱেশ্চন আছিলে প্ৰুফ কৰাৰ তো হেতুৱে ইয়াতে দি দিছে এমসিকিউ তো এমসিকিউত মই তোমালোকক এটো দি দিছো তো ইয়াটো এটো এটা হ'ব ৰম্বাস ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা এটা বৃত্তৰ বহিবিন্দুৰ পৰা টানিব পৰা স্পৰ্শকৰ সংখ্যা দুটা এটা বৃত্তক আমি বহিবিন্দুৰ পৰা যদি আমি স্পৰ্শ টানো এটো এটা বহিবিন্দু তেতিয়া আমি কেইডাল টানিব পাৰিম দুডাল স্পৰ্শকে আমি টানিব পাৰিম এটো দুডাল স্পৰ্শক টানিব পাৰিম তো চোৱা ইয়াত হ'ব দুটা বা দুডাল বুলি কলে হ'ব ইয়াৰ আগৰ কোৱেশ্চনটো চাবা আমাক কৈছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ ব্যাসাৰ্ধটো হ'ব তেতিয়া 7 সেন্টিমিটাৰ দি দিছো তোমালোকৰ এটো 10.2 এক্সাৰসাইজ 10.2 ফাৰ্ষ্ট কোৱেশ্চনটো হয় তো তোমালোকে এটো চোৱা এটা বৃত্ত হয় এটা বৃত্ত কিউ বিন্দুৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য ইয়া যদি মই এটা কিউ বিন্দু লও কিউৰ পৰা ইয়ালৈ দৈৰ্ঘ্য হৈছে 24 সেন্টিমিটাৰ আকৌ কেন্দ্ৰৰ পৰা ইয়াৰ দৈৰ্ঘ্য হৈছে 25 সেন্টিমিটাৰ তেতিয়া এইডালৰ দৈৰ্ঘ্য ওলাব দিছে তো এটো তোমালোকৰ পাইথাগোৰাছৰ উপপাদ্য মতে এটো উলিয়াব পাৰিবা তো এটো 7 সেন্টিমিটাৰ ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা ইয়াত তোমালোকৰ পিছৰ কোৱেশ্চন হৈছে অৰ্ধবৃত্ত এটাৰ ব্যাসডালে কেন্দ্ৰত উৎপন্ন কৰা কোণটোৰ মান হ'ব 180 ডিগ্ৰী এটো এটা বৃত্ত হয় যদি ইয়াৰ ব্যাস যদি এটো টানো এটো এইখিনি আধা এটা বৃত্ত হ'ব তেতিয়া এটো ডিগ্ৰীটো হ'ব 180 ডিগ্ৰী তোমালোকে জানা এটা বৃত্ত 360 ডিগ্ৰী ইয়াৰ আধাটো হ'ব 180 ডিগ্ৰী তো এটো হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তলৰ কোণটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় এটো তোমাৰ ইয়াতে মই দুটা তোমাৰ অপচন লিখি দিছো এটো হলেও তোমাৰ নহব এটো হলেও নহব এমসিকিউ তোমালোকৰ অপচন যিকোনো আহিব পাৰে এটো হৈছে পৰিসৰ বা ঢাপ বিচ্যুতি এটো হ'ব পাৰে আৰু বাকি কেইটা অপচন ভুলকে থাকিব এটোৱে তোমাৰ নহয় কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় তোমালোকে ভালকে চাই যাবা ইম্পৰ্টেন্ট হয় বহুত ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দুত ছেদ কৰে কেটা বিন্দুত ছেদ কৰে এটা বিন্দুত ছেদ কৰে
পিছৰ কুৱেশ্যনটো হৈছে এটা বৃত্তৰ দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় এনেকুৱাকৈ তোমালোকৰ খালী ঠাই আহিব পাৰে তো তোমালোকে ভালকৈ চাই ল'বা ইয়াৰ আগত হৈছে এটা বৃত্তৰ বৰ বেছি কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে দুটা বা দুডাল ইয়াৰ আগৰ কুৱেশ্যনটো চাবা এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব হ'ব এইটো চোৱা এটা বৃত্ত যদি মই ইয়াতে আকো এইটো এটা তোমাৰ কেন্দ্ৰ তেতিয়া ইয়াৰ মাজেৰে যোৱা ব্যাসাৰ্ধটো কি হ'ব কেন্দ্ৰৰ মাজে যিকোনো ফালৰ পৰা কেন্দ্ৰৰ মাজেৰে যোনডাল দেখা যাব সেইডাল কি স্পৰ্শকডালৰ ওপৰত কি হ'ব লম্ব হৈ যাব পাৰপেণ্ডিকুলাৰ হৈ যাব তো এইটো হৈ গ'ল ইয়াৰ আগৰ কুৱেশ্যন কিটা চোৱা তো ইয়াতে তোমালোকৰ 14 নম্বৰ চেপ্টাৰৰ পৰা কিটা মানে এমসিকিউ লিখিছো তোমালোকে চাই লবা গোটেইকেইটা এমসিকিউ ইম্পৰ্টেন্ট হয় ইয়াতে মই একে ধৰণৰ তিনটা এমসিকিউ লিখিলো কাৰণ এইটো তোমালোকৰ বহুত আহাৰ চান্স আছে তো এইটো তোমালোকে চাই লোৱা তোমালোকে ইয়াত এটা সূত্ৰ চোৱা 3 মধ্যমা = বহুলক +2 মাধ্য তো এই সূত্ৰটোৰ পৰা মই তাতে তিনটা অপচন তোমালোকক কুৱেশ্যন বনাই কেনে লিখি দিছো ইয়াৰ অপচন মই তিনটা কুৱেশ্যন কেনেকুৱাকৈ লিখিছো এটা এটাকৈ চাই যোৱা ফাৰ্ষ্টটো লিখিছো 3 মধ্যমা = তোমালোকৰ কি হ'ব এতিয়া আনসাৰটো গমেই পাইছা যে বহুলক +2 মাধ্য টু মাধ্য এইটো অপচন হ'ব তেতিয়া বাকি এটা অপচন তোমালোকৰ ভুলকে আহিব এইটো তোমালোকে চাই লবা এইটো শুদ্ধ নেক্সট কুৱেশ্যনটো দেখিছো 2 মাধ্য = কি হ'ব এতিয়া তোমালোকে চোৱা 2 মাধ্য এটা 2 মাধ্যটো ৰাখি দিলে কি হ'ব 3 মধ্যমা মাইনাস বহুলক তো এটা হ'ব 3 মধ্যমা মাইনাস বহুলক তো ভালকে চাই লবা ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা এটো লিখিছো বহুলক এতিয়া বহুলক = কি হ'ব চোৱা বহুলক = হ'ব 3 মধ্যমা মাইনাস 2 মাধ্য এটো হ'ব 3 মধ্যমা মাইনাস 2 মাধ্য তিনটা এমসিকিউ ভালকে চাবা এটো এমসিকিউ টাইপ আহিব পাৰে তো এনেকুৱাকে যিকোনো তোমালোকক খুদিব পাৰে ইয়াৰ আনসাৰ তিনটা এনেকুৱা হ'ব এই তিনটা নিয়মতে হ'ব যিকোনো এটা নহয় এটা তোমালোকক কমন পৰিব ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা আমাৰ কুৱেশ্যনটো এটো কৈছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য কিমান হ'ব বহুত ইম্পৰ্টেন্ট হয় তো আমি আগতে যোন সূত্ৰটো তোমালোকক এই তিনটা কুৱেশ্যনত দিছো সেই সূত্ৰটো ইউজ কৰি এটো আমি কৰিম মাধ্য উলাম তো চোৱা আমি কেনেকুৱাকে উলাও তো মই লিখি লৈছো সূত্ৰটো 3 মধ্যমা = বহুলক +2 মাধ্য তেতিয়া আমি মাধ্য উলিয়াম তো চোৱা মাধ্যটো যদি মই ৰাখি দিও এটা লাইনতে মই বুজাই দি আছো ভালকে চাই লোৱা মাধ্যটো ৰাখি দিলে আমাৰ কি হ'ব 3 মধ্যমা মানটো আমি জানো ইয়াতে বহাই দিও 3 মধ্যমা মানটো আমাক কিমান দিয়া আছে 33 এটো চোৱা মধ্যমা আৰু বহুলক দিয়া আছিল এটো প্লাস বহুলক আছিল এফালে মাইনাস বহুলক হ'ব বহুলকটো তোমাৰ কিমান দিয়া আছে 45 ডিভাইডেড বাই কিমান হ'ব 2 পূৰণ হৈ আছিল এফালে ইলা হৰণ হৈ যাব ইজিক্যালটো আমি কিমান লিখিব পাৰো 3 3 গুণ 9 3 3 গুণ 9 কেটা 99 হল -45 ডিভাইডেড বাই 2 এতিয়া আমি কি লিখিব পাৰো তলত 2 আছে 9 ৰ পৰা তোমাৰ 5 গলে গৈ 4 9 ৰ পৰা 4 গলে গৈ 5 তেতিয়া আমি হৰণ কৰি দিলে 2 5ক যাব তোমাৰ দুবা থাকে 1 14ক যাব 7 বা তো আনসাৰটো হ'ব 27 তেতিয়া এনেকুৱা অপচন টাইপ আহিব পাৰে তোমাৰ আনসাৰটো 27 ওলালে মই কেনেকুৱাকৈ কৰিছো যদি এনেকুৱাকৈ নাম্বাৰ কিটা চেঞ্জ কৰি দিয়া তথাপিও তোমালোকে কৰি থৈ আহিব লাগিব এটো সূত্ৰ মতে তো ভালকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা মাই কুৱেশ্যনটো দিছে 1,2,3,4 ... n ৰ মাধ্য বা গড় হল এতিয়া ইয়াৰ কিমান হ'ব চোৱা আনসাৰটো তো আমাক এটো এনটা পদলৈ দিছে নাজানো আমি কিমান লৈকে যাব অসীম সংখ্যক লৈকে যাব তে ইয়াৰ অপচনটো হ'ব n + 1 ডিভাইডেড বাই 2 কি আমাৰ সূত্ৰটো আছিল n + 1 তো এটো হ'ব n তম পদলৈকে মাধ্য তো এটো ভালকে শিকি যাবা ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা তো আমাক কৈছে এটো কুৱেশ্যনত এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা ইয়াত দিছে 2 6,450 2 1 3 2 3 তথ্যখিনি বহুলক উলিয়াব লাগে তোমালোকে মনত ৰাখিবা এনেকুৱা এটা কুৱেশ্যন তোমালোক আহিবই আৰু এটো প্ৰতি বছৰে আহি আছে ইয়াত নাম্বাৰ চেঞ্জ কৰি দিব পাৰে বা খেল বলাৰ ইয়াতে এজন বলাৰে বুলি কৈছে 10খন তেতিয়া তোমাৰ ইয়াতে 10ৰ জায়গাত 8 12 থাকিব পাৰে তো আমি বহুলক কোনটো হ'ব ইয়াত জুন নাম্বাৰটো আটাইতকৈ বেছি বাৰ হৈছে হেতুৱে হ'ব তেতিয়া ইয়াতে 2 চোৱা তোমালোকে 3 বাৰ হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচনটো 3 শুদ্ধ যদি ইয়াতে তোমাৰ 6 টো তোমাৰ 4 বাৰ হৈ গলে হয় তেতিয়া 6 টো হলে হয় কিন্তু ইয়াতে আমি কি লিখিব লাগিব 2 টো আনসাৰ শুদ্ধ ইয়াতে মই 3 লিখি দিছো 2 টো কেইবাৰ আহিছে এবাৰ দুবাৰ তিনিবাৰ তেতিয়া অপচন 2 টো শুদ্ধ তো তোমালোকৰ ইয়াত এটা কুৱেশ্যন দিছে চোৱা এটা কুৱেশ্যন লিখিছো
এক তথ্যভিত্তিক অধ্যয়ন এনেধৰণৰ এটা তথ্যভিত্তিক অধ্যয়ন এনেধৰণৰ আছিলে যে পৰিয়ালৰ আকাৰ 1 ৰ পৰা 3 3 ৰ পৰা 5 5 ৰ পৰা 7 এটো এনেকুৱা থাকে তোমালোকৰ কিতাপৰ এক্সাম্পল নাম্বাৰ 5 টো এটো হয় তো ইয়াৰ পৰা তোমালোকৰ এটো এমসিকিউত আহি যাব পাৰে যে এই তথ্যৰ বহুলক কিমান হ'ব তো ইয়াতে তোমাৰ তথ্য বহুলক ওলোৱা আমি সূত্ৰটো জানো নহয় তথ্য বহুলক ওলোৱা সূত্ৰটো আমাৰ কি আছিল চাই লোৱা তো বহুলকৰ সূত্ৰটো মই তোমালোকক ইয়াত দেখাই দিও বহুলক ইকুৱেল টু L প্লাস f1 minus f0 divided by twice f1 minus f0 minus f2 into h মই এটা মান বহাই দি কেনে তোমালোকক ক্যালকুলেশন কৰি আনসাৰটো চাই লবা ইয়াতে মই দেখাই দি আছো এটো তোমালোকৰ एग्जांपल আছিলে আৰু এটো কোৱেশ্চনে মই তাত দেখিছো ইয়াৰ অপচনটো হ'ব আনসাৰটো শুদ্ধ হ'ব 3.286 তেতে এটো চাই লবা ইয়াৰ মই উত্তৰটো তাতে লিখি দি আছো আৰু এটো কৰি লবা এটো সূত্র মতে এনে ভিডিওটো দীঘল হৈ যাব তো এটো আমাৰ হৈ গল বহুলক ইমান বা এটোত আৰু এটা প্ৰশ্ন তোমালোকক এনেকুৱাকে খুদি দিব পাৰে যে এই তথ্যৰ বহুলক শ্ৰেণীটো কি হ'ব তেতিয়া যদি এনেকুৱাকে খুদি দিয়ে যে বহুলক শ্ৰেণীটো কি হ'ব তেতিয়া আমি কি কৰিব লাগিব তো আমাৰ যদি খুদে যে এই তথ্য বহুলক শ্ৰেণী এমসিকিউত তেতিয়া বহুলক শ্ৰেণী কোনটো হ'ব তো তোমালোকে চাই লোৱা ইয়াতে সৰ্বোচ্চ বাৰংবাৰতা কিমান আছে 8 এইটো আটাতকৈ ডাঙৰ মান বা এইটো যদি বেলেগ ধৰণৰ প্ৰশ্ন দিয়ে তোমালোকে তলৰ বাৰংবাৰতাটো চাবা ইয়াৰ আটাতকৈ ডাঙৰ মান কোনটো ইয়াত 8 আছে কাৰণে 8ৰ সিধা সিধি শ্ৰেণীটোৱে হ'ব বহুলক শ্ৰেণী যদি এনেকুৱাকে অপচন আহি যায় তেতিয়া তোমালোকে লিখিবা বহুলক শ্ৰেণীটো হল 3 2 5 এটো তোমালোকৰ এটো আৰু এটা অপচন হ'ব পাৰে তো এই দুইটা অপচন শুদ্ধ তো তোমালোকে এই দুইটা শিকি যাবা বা বাকি কিটা যেনেকৈ আহক তোমালোকে পাৰিবা ইয়াৰ আগত চোৱা তো এটোয়ে তোমালোকৰ লাষ্ট কোৱেশ্চন তো তোমালোকে চাই লোৱা এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ তথ্যৰ বহুলক উলিয়াব লাগে তো তোমালোকে এটো চোৱা ইয়াতে নাম্বাৰ খুবা দিয়া আছে 3,2,0,16212 তেতিয়া ইয়াত বেছিবাৰ কোনটো সংখ্যা আহিছে তো ইয়াত বেছিবাৰ তোমালোকৰ দুই সংখ্যাটো আহিছে এটো নিচিনা মই অলপ আগতে এটা কোৱেশ্চন আলোচনা কৰিলো তেতিয়া এই তথ্য বহুলক কিমান হ'ব 2 হ'ব তো এটো কোৱেশ্চন লৈকে এই ভিডিওটো মই সমাপ্ত কৰিলো যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই তোমালোকৰ 4টা চেপ্টাৰৰ প্ৰতিটো চেপ্টাৰ লং কোৱেশ্চনৰ দুটা চেপ্টাৰ লং কোৱেশ্চনৰ ভিডিও আপলোড দিছো ইম্পৰ্টেন্ট তো তোমালোকে চাই যাবা এই ভিডিও কিটা লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম থ্যাংক ইউ